আজি আমি কথা পাতিম এজনী সুৱেগী বাইদেউৰ বিষয়ে যাৰ ফেভাৰিট বস্তু হ'ল সাদা শিখৰ কমলা বচন আৰু মোবাইল ফোন বৰ্তমান প্ৰজন্মৰ হোৱাটছআপ ষ্টেটাছত হিলাই থকা অসমৰ একমাত্ৰ সুৱেগী খুৰী ললিতা বাইদেউ যাৰ লগত আছে এসোপামান প্ৰেমৰ জ্ঞান আৰু আছে লগতে বহুতো স্পেচিয়েল এক্সপিৰিয়েঞ্চ ফোনটো লাইনত লাগি থাকক তুমি শুই যোৱা এয়া মৰম নহয় ভাইটি ভণ্টিহঁত এয়া সন্দেহ হয় সন্দেহ সেইটো তাহাঁতৰ কাৰণে অকল সন্দেহে নহয় স্লিপিং টেবলেটো হয় বাবু তুমি নাজানা নেকি অতি বেছি স্লিপিং টেবলেট ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক অতি বেছি ব্যৱহাৰ কৰিলে মানুহ ফুলি যায় চাবি আকৌ তোৰজনীও ফুলি যাব মই শকত হৈ ফুলাৰ কথা কৈছো বেলেগ ফুলাৰ কথা কোৱা নাই আজিকালি মানুহৰ মনবোৰ তিল পিঠা নিচিনা হৈ গৈছে আজিকালি মানুহবোৰৰ মনবোৰ যদি তিল পিঠা নিচিনা হৈ গৈছে তেন্তে কি আগতে নাৰিকলৰ পিঠা নিচিনা আছিল নেকি হৰকান্ত এতিয়াই নাৰিকল 10 গাড়ী অনলাইনত অৰ্ডাৰ কৰ আজিৰ পৰা তিল পিঠা বন্ধ বাহিৰত কিন্তু দেখিবলৈ বগা ভিতৰি ভিতৰিহে তিলৰ দৰে ফুলা এই আপুনি বুজি নাপায় হে সবৰে ভিতৰি কলাই থাকে যিয়ে নহওক আজিৰ পৰা তলে ওপৰে বগাই খাম পিঠাৰ কথা কৈছো পিঠা হ'লে তলে ওপৰে বগা হ'ব লাগে যেনে নাৰিকলৰ পিঠা যি বুজা গৈছে অসমত এবাৰ নাৰিকলৰ নাটনি হ'ব গোৱাৰ মাল ইম্পৰ্ট কৰিব লাগিব বন্ধুসকল চিগাৰেটত ধোঁৱা আৰু ছোৱালীয়ে মৰম লগা কৈ চোৱা এই দুটা বস্তু কিন্তু বৰ হানিকাৰক দে ইনষ্টাগ্ৰাম ৰিলৰ নতুন বোৱাৰী আৰু ললিতা বাইদেউৰ চাইৰি এই দুটা বস্তু বৰ বিষাক্ত দেই ল'ৰাসকল বেংকৰ লোন আৰু ছোৱালীৰ মন এই দুটা বস্তু কিন্তু সহজতে পোৱা নাযায় দেই আচ্ছা ললিতা বাইদেউ সঁচাকে যদি বেংকৰ লোন আৰু ছোৱালীৰ মন সহজে পোৱা নাযায় তেতিয়াহ'লে মই কি ছোৱালীৰ মন পাবলৈ হ'লে বেংকৰ লোন যেনেকৈ এপ্লাই কৰে তেনেকৈ এপ্লাই কৰিব লাগিব নেকি ল'ৰাসকল ছোৱালীৰ মিচিকীয়া হাঁহি আৰু মহৰ কামোৰ এই দুটাই কিন্তু ৰাতি টোপনি কাঢ়ি নিয়ে দেই ললিতা বাইদেউ আপুনি কি কয় হে এইবোৰ মই সেইদিনা ডুবাই গৈছিলো আৰে ভাই তই কি বুলি ভাবিছা ডুবাইত গৈ মই ডুবি থাকিলো পানী না তুমি ভুল ভাবিছা মই গলো মোৰ ৰুমত আৰু সেইদিনা মই সোনকালে টোপনি গলো বেলেগ দিনতকে সোনকালে কাৰণ সেইদিনা মই পিচকাৰি মাৰিলো নহয় ডুবাইত বেছিকে ভূমিকম্প আহে সেইদিনা ভূমিকম্প আহিছিল পুৰুষ জাতিটো কেঁচা জলকীয়া নিচিনা যিমানে খঙাল আৰু জেদি নহওক কিয় মহিলাই তাক চাটনি বনাইহে এৰিব আৰু সেই কেঁচা জলকীয়াটো যেতিয়া ক'ৰবাত হানি দিয়া হয় তেতিয়া আৱাজ ওলায় তুমি তোমাৰ জীৱন পথত কেতিয়াও থমকি নৰবা যদিহে চেণ্ডেলৰ ফিটাডাল ছিঙি যায় তেতিয়া বেলেগ কথা কেতিয়াও নৰওঁ কাৰণ মই চেণ্ডেল পিন্ধি খোজ নাকাঢ়োৱেই কাৰণ মই খালী ভৰিৰে খোজ কাঢ়ো সিদিনা মোৰ হাৱাইযোৰৰ ফিটা ছিঙি থাকি ফিটাডাল চেঞ্জ কৰিবৰ কাৰণে লগত কৰি এটাও নাই আজিলৈকে বাই বাই আৰু ভিডিঅ'টো এইখিনিলৈকে চাইছে যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব